নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নীলাক্ষী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক আজি চজিনা বনাওঁ। তেলখিনি অলপ গৰম হোৱাৰ লগে লগে গোটা জিৰা অলপ আৰু কালঞ্জি অলপ দি লৈছোঁ। ইয়াৰ পিছত আমি পিঁয়াজ কৰিম। পিঁয়াজখিনি এনেকৈ কিছু সময় ভজা লগাম। লগত কেঁচা জলকীয়া দুটা কাটি দিছোঁ। এয়া চজিনা আৰু আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ এড কৰিছোঁ। প্ৰয়োজন অনুসৰি হালধি এড। সৰু সৰুকৈ বিলাহী এটা কাটি দিছোঁ। চজিনা আলুৰ সৈতে এনেকৈ বিলাহী কাটি দি ভাজি খালে বৰ সোৱাদ লাগে খাবলৈ। আপোনালোকে কেনেকৈ বনাই খায় বাৰু জনাবচোন। দেখিছেনে, এয়া আমাৰ চজিনা ভাজিখিনি ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। শুভ দুপৰীয়া।